নমস্কাৰ বন্ধুসকল, আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই গম পাইছে ক'ত গৈছোঁ। তো ভিডিঅ'টো চাই থাককচোন। আমি এতিয়া পাইছোঁ মহুৰাত। মহুৰা মুখৰে এয়া ব্ৰিজত উঠিছোঁ আৰু মহুৰা মুখৰ ব্ৰিজ। এইফালে আপোনালোকক দেখাইছোঁ নদীখন, এইখন হ'ল গেলাবিল নদী। এইফালে চাওক বৈ গৈ আছে আৰু এইটো হ'ল বেলি। ৱাও, ৰাস্তা বনি আছে। নতুন ৰাস্তা হ'লেতো পূৰা ফালিব লাগিব। আনি আছোঁ ৰ। আপোনালোকে বাইকৰ হৰহৰণি আৰু বতাহৰ হৰহৰণিত চাগে একো বুজা নাই। মানে কথাটো এনেকুৱা, মানে বাইক এখন আনিবলৈ গৈ আছোঁ, নতুন বাইক পালচাৰ 125। মোৰ বাবে নহয়, দাদাৰ বাবে হয়। মোৰ গ্লেমাৰ আছে, দাদাক নতুন বাইক এখন প্ৰয়োজন হৈ আছে। তো দাদাৰ বাবে আনিব গৈ আছোঁ আৰু এতিয়া পাই গ'লোঁ এয়া মহুৰামুখ। মনটো একদম কিবা এক্সাইটেড লাগি আছে পূৰা। তো দেখাই আছোঁ মহুৰামুখ পাৰ হৈ ক'ত পাম, কি কথা, কি কৰিম। তো ভিডিঅ'টো ব'লক 7 মিনিটৰ বাবে চাই দিয়ক। তো এয়া মহুৰা পাৰ হৈ বুধবাৰীত পাই গ'লোঁ। চাওক না, ভিউটো বৰ সুন্দৰ লাগিছে একদম। ৰদে যেন খাওঁ খাওঁ কৰিছে যদিও ভাল লাগিছে। মানে কাতিৰ শেষ পৰ্যায়ত পাই আছে। ইফালে আঘোণ আগমন হ'বলৈ হৈ আছে, ইফালে নৱেম্বৰ মাহ। বঢ়িয়া, একদম সুন্দৰ। ৰদ প্ৰয়োজন, ৰদটো মেইন না। বৰষুণ দিলে একো কাম কৰিব নোৱাৰি। ৰদত যেনেকৈ হ'লেও কাম কৰিব পাৰি, কিছু হ'লেও বৰষুণত একদম বোকা ৰাস্তা হৈ যায়, যাব নোৱাৰি। ইফালে বেমাৰ হ'ব পাৰে, একদম নানা ধৰণৰ কিবা কিবি অসুবিধাৰ সন্মুখীন হ'ব পাৰি। কিন্তু ৰদটো মেইন, ৰদ লাগিবই, হয় নাই? তো ভগৱানৰ নাম লৈ লৈ আৰু আপোনালোকক দেখুৱাই গৈ আছোঁ। প্ৰভু দয়া কৰিব যাতে ভালদৰে আহিব পাৰোঁ। প্ৰভুক সেৱা কৰি ল'লোঁ আৰু এতিয়া গৈ আছোঁ। আৰু এতিয়া বুধবাৰী পাৰ হ'বলৈ হৈছোঁ, মানে আমাৰ কলেজ ৰোডত পামগৈ আৰু। এয়া বিমল দাকো লগ পালোঁ। এয়া গৈ আছোঁ, সুন্দৰ পৰিৱেশ। তো চাই থাকক ভিডিঅ'টো। চাওক, আপোনালোকৰ এই 4 লেনৰ এটা বস্তু দেখাব বিচাৰিছোঁ। চাওক না, এইফালে আপাৰ আছাম গৈ থকা যেন লাগিছে, একদম এনেকুৱা যেন লাগিছে। একদম বৰ সুন্দৰ ভিউ। চাওক না, এয়াই আমাৰ কমাৰ গাঁও, এয়াই আমাৰ ধুদাং, এয়াই আমাৰ নুমলীগড়। চাওক কি সুন্দৰ পৰিৱেশ। তো নুমলীগড় পাই গ'লোঁ। তো বাইকখনৰ অলপ ভোক লাগিছে বোলে, বাইকখনকতো অলপ খানা পিনা খুৱাই লওঁ, তাৰপিছত আকৌ আমাৰ ষ্টাৰ্ট কৰিম জাৰ্ণি। তো চাই থাকক। নাও উই আৰ ৰাজাবাৰী। তো ৰাজাবাৰী পাই গ'লোঁ। ৰাজাবাৰীৰ পৰা বেছি দূৰ নহয় আৰু পামগে। আপোনালোকক দেখাম। চাওক, বৰ সুন্দৰ পৰিৱেশ। ফ্ৰণ্টতে আছে বাজাৰকেইটা, বোকাখাট STC ফ্ৰণ্টত বাজাৰকেইটা।
তো ফাইনেলি পাই গ'লোঁ ডিলাৰ। চাওক কোনখন ভাল লাগিছে কওকচোন। আমাৰ দাদাৰ বোলে 125 অৰেঞ্জ কালাৰখন ভাল লাগিছে, তো এইখনকে ল'ম বুলি ভাবি আছোঁ। তো চাওঁচোন কেনেকুৱা ধৰণৰ। তো দাদাৰ এইফালে এইফালে কাগজ পাতি মানে ছিগনেচাৰ কৰা এইফালে কামবিলাক কৰি আছে। গাড়ীৰ জানেই নহয়, গাড়ী ল'লে কিবা কিবি কৰিব লাগে আৰু ছিগনেচাৰ কিবা কিবি সেইবিলাকে আৰু। তো দাদাক এইফালে কৰোৱাই আছোঁ, মানে হ'লেই আৰু ফাইনেলি আমি যামেই আৰু। তো হ'লেই ক'ব পাৰি পে'মেণ্ট এতিয়া দিম। তো বাইকৰ কামখিনি প্ৰায় শেষেই হৈছে। তো এতিয়া পে'মেণ্ট কৰিব লাগে, বাইক ল'ব লাগে আৰু ঘৰ মোৱা হ'ব লাগে। তো জল্দি কৰিব লাগে, তো পে'মেণ্টটো কৰোঁ। টকা দিয়া লোৱা হৈ গ'ল, মানে দিলোঁ টকা। তো এবাৰ হেলমেট চাবলৈ আহিলোঁ। হেলমেটটো এটা লাগিবই নিজৰ ছেফটিৰ বাবে। তো হেলমেটৰ দোকানত আহিলোঁ, তাতে আকৌ পালচাৰ বাইকৰ ছেফটিৰ বাবে 20 লক এটা পৰিব। 20 লক ল'লোঁ, 20 লক লৈ এতিয়া আৰু বালাজী দাদাহঁতে আহি আছে। একদম পূৰা ৰ'দ দিছে, টাইম হ'ল। ভিতৰত ভিডিঅ' কৰা নহ'ল, মানে অলপ লিখা কাম আছিল। তো ভিডিঅ'খন দেখাই আছোঁ। এতিয়া বাইক লৈ আহি গ'লোঁ, এতিয়া আমি দগৰিম, ঠিকছে পেৰিম আৰু। তো এয়া গাহৰি আহিছে। শচীন ভাই কিবা এটা কোৱা। শচীন মজা পাং ভাই কোৱা। তো এয়া দগৰিছোঁ আৰু পূৰা পেৰিছে। কেনে ভাই? মজা ডাঙৰকৈ গৈ কি মানে এই ভাই পূৰা পেৰি আছে আৰু। তো গাহৰি তো বাইক আনি আৰু কাকতিদা হোটেলতে একদম ভালকৈ দগৰিলোঁ। তো দগৰি হৈ গ'ল, এয়া চাওক নাই। তো এয়া বাইক ঘৰ আহি পাই গ'লোঁ। কেইকপিমান ফটো ক্লিক কৰিলোঁ। এই ফটো কেইকপি চাওক। আৰু আমাৰ ককাই খুব চাই আছে বাইকখন চলাবলৈ শিকাব লাগিব আমাৰ ককাকো। এয়া চাওক পালচাৰ 125। তো ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।